নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই দেখাবলৈ চেষ্টা কৰিম কলগাছিয়াৰ এই ৰাজ্যিক ঘাইপথৰ সমীপতে আমি কিছুমান গছ পুলি ৰুইছোঁ। আমাৰ সংকল্প নামেৰে এটা অৰ্গেনাইজেশ্যন হ'বলৈ গৈ আছে আৰু এই অৰ্গেনাইজেশ্যনৰ জৰিয়তে আমি কলগাছিয়া বামুণতাৰী অঞ্চলৰ পৰা আমি বৰপেটা টাউনলৈকে এই যিটো ঘাইপথ দেখিছে এই ঘাইপথৰ দুয়োকাষে সুন্দৰ সুন্দৰ আমি গছ ৰুম, বিভিন্ন প্ৰজাতিৰ গছ ৰুম, যাতে প্ৰত্যেকে ইয়াৰ যিটো সৌন্দৰ্য এই সৌন্দৰ্যটো এক মনোমোহা কৰি তুলিব পাৰোঁ তাৰ চেষ্টা কৰিম, প্ৰয়াস কৰিম। গতিকে চাই থাকিব মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ। প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত গছ গছনিৰ ভূমিকা অত্যন্ত প্ৰয়োজনীয়। পৰিৱেশ হ'ল 5টা উপাদানৰ উপযুক্ত সমন্বয়। এই 5টা উপাদান হ'ল মাটি, পানী, বায়ু, উদ্ভিদ আৰু প্ৰাণী। অৰ্থাৎ কেৱল জীৱজগতেই নহয়, জীৱজগতক আৱৰি যি সামগ্ৰিক প্ৰকৃতি আছে সেয়াই হ'ল আমাৰ পৰিৱেশ। এখন সুন্দৰ সেউজীয়া পৃথিৱী গঢ়ি তোলাৰ হেঁপাহেৰে আমি কলগাছিয়া আৰু বৰপেটাৰ 2 নং ৰাজ্যিক ঘাইপথৰ দুয়োফালে একোডাল গছ পুলি ৰোপণ কৰোঁ। বন্ধু বান্ধৱীসকল, মোৰ লগত আছে বাইদেউ আছে। বাইদেউৰ নেতৃত্বত এই যিটো এটা সুন্দৰ পদক্ষেপ এইটো আমি ল'বলৈ সক্ষম হৈছোঁ। তো বাইদেউৰ পৰা জানিম যে এই পদক্ষেপটো লোৱাৰ যিটো থিংকিং, এই থিংকিংটো বাইদেউৰ কেনেকৈ আহিল? মোৰ সৰুৰ পৰাই সপোন আছিলে যে মই যদি ফাইনেন্সিয়েলি যাতে এষ্টাব্লিছড হ'ম, য'ত য'ত গছ গছনি নাই, গছ গছনিৰ অভাৱ হৈ আছে, সেইখিনি জেগাত মানে মই নিজে গছ গছনিৰে পৰিৱেশ সংৰক্ষণ কৰিম। আৰু কি আমাৰ বৰপেটাত গছ গছনিৰ পৰিমাণ খুবেই কম। মই ভাবিছোঁ কি বৰপেটা টাউনৰ পৰা 2 নং যোনটো ৰাজ্যিক ঘাইপথ আছে কলগাছিয়ালৈকে অভয়পুৰীলৈ বামুণতাৰী হৈ যোনটো ৰাস্তা, এনেকুৱা গছ গছনি কম, মৰুভূমিৰ নিচিনা একদম এনেকুৱা। চ' 2018 চনত মই যেতিয়া বৰপেটা চিভিল হস্পিটেলত কৰ্মজীৱন আৰম্ভ কৰিলোঁ, তেতিয়াৰ পৰাই মোৰ সপোনটো আছিলে। তেতিয়ালৈকে মই ফাইনেন্সিয়েলি উইক হৈ আছিলোঁ, সেইটো কাৰণে কোনো NGOৰ পৰা সহায় লোৱা নাই, কোনো পলিটিকেল পাৰ্টিৰ পৰা সহায় লোৱা নাই। মই নিজেই আৰু আমাৰ লগত থকা দীপমণিয়েও মানে ডনেশ্যন দিছে, 4-5জনমান ল'ৰাই আমি তেনেকৈ ডনেশ্যন কৰি আমি ভাবিছোঁ 3000 মানে আমাৰ সংকল্প বুলি এখন মানে টাইটেল দি মানে আমাৰ সংকল্পটো লৈ আমি 3000মান গছ ৰুম বামুণতাৰীৰ পৰা বৰপেটা টাউনলৈকে। কৃষ্ণচূড়া হওক, এজাৰ হওক, সোণাৰু হওক, তেনেকৈ মিলাই আমি গছ ৰুম। আজি অহাকালি বিশ্ব পৰিৱেশ দিৱস হিচাপে আজি আমি 81টা কৃষ্ণচূড়া গছ আজি বামুণতাৰীৰ পৰা ব্ৰিজলৈকে এইখিনি গছ আমি আজি ৰুই আছোঁ। বহুত ভাল লাগিছে দীপমণিৰ লগত এইখিনি বস্তু শ্বেয়াৰ কৰি। চ' আশা থাকিল চবেই যাতে নিজৰ প্ৰতিটো জীৱনত যিকোনো উৎসৱত যাতে এখনকৈ গছ পুলি ৰুই আমাৰ পৰিৱেশ ৰক্ষা কৰে। বহুত ভাল লাগিছে বাইদেউ এই পদক্ষেপটো।
৩,০০০ গছেৰে সেউজীয়া ধৰণীকৰণ কৰাই হ'ল আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। কাৰণ মই বা আপুনি জীয়াই থাকিবলৈ আমাক গছ লাগিবই। গতিকে গছ ৰুৱক আৰু পৃথিৱীখনক সেউজীয়া কৰি তোলক। এনেদৰে আমি বৃক্ষৰোপণ কৰি আছোঁ। ৰাস্তাৰ দুয়োকাষে আমি এনেধৰণে গছপুলি ৰুই গৈ আছোঁ আৰু আমাৰ সপোন হ'ল যে আমি এখন সেউজীয়া পৃথিৱী গঢ়িম আৰু এই যিটো ৰাস্তা মানে যিটো ৰাজ্যিক ঘাইপথ বৰপেটা বামুণতাৰী কলকাছিয়া বামুণতাৰীৰ পৰা বৰপেটালৈ যোৱা এই যিটো ৰাস্তা দুয়োকাষে আমি গ্ৰীণ কৰি তুলিম আৰু এক সুন্দৰ পৰিৱেশেৰে উপচাই পেলাম। তো এয়া আমাৰ সপোন, ভৱিষ্যতৰ সপোন। তো সেই উদ্দেশ্য লৈ আমি এনেধৰণে গছপুলি ৰাস্তাৰ দুয়োকাষে ৰুই আছোঁ। তো চাই থাকিব মোৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ। সকলোৱে গছ ৰোপণ কৰক। সকলোকে আহ্বান জনাম, আপোনালোকে ছাত্ৰ সমাজ, শিক্ষিত সমাজ, সকলো সচেতন নাগৰিকে বৃক্ষ ৰোপণ কৰক আৰু সেউজীয়া পৰিৱেশ গঢ়ি তোলক। মোৰ লগত আছে দাদা আৰু আমি এনেধৰণে প্ৰত্যেকেই লগ হৈ এনেধৰণে ৰাস্তাৰ কাষত আমি গাছ ৰুইছোঁ। দাদা কি ক'ব আজিৰ যিটো এই মুহূৰ্তত চবকে কওঁ, চবেই গছ ৰুব লাগে। পৰিৱেশটো আমাৰ চবৰ কাৰণে, মোৰ বাবে বা তোমাৰ কাৰণে বা চবৰ কাৰণে পৰিৱেশ। গতিকে চবেই গছপুলি ৰুওক। অকল ৰুলেই নহ'ব, যত্ন ল'ব লাগিব। ল'ৰা ছোৱালী যেনেকুৱা ডাঙৰ দীঘল কৰিব লগা হয়, ঠিক তেনেদৰে এটা গছপুলি সেনেদৰে ডাঙৰ দীঘল কৰিব লাগে। এইখিনিয়ে চবেই অহাকালিলৈকে চবৰ শুভেচ্ছা থাকিল। চবেই এটা এটাকৈ গছপুলি ৰুওক, প্ৰতিপালন কৰক, ল'ৰা ছোৱালীৰ দৰে প্ৰতিপালন কৰক। ই এটা আমাৰ সম্পদ হৈ গ'ল। আৰু এনেদৰে আমি ৰুই আছোঁ গছপুলি। আমাৰ লক্ষ্য আৰু উদ্দেশ্য একত্ৰিত কৰি আমি সকলোৱে আটাই এনেধৰণে গছপুলি ৰোৱাত ব্যস্ত। অহাকালি বিশ্ব পৰিৱেশ দিৱস, গতিকে এই বিশ্ব পৰিৱেশ দিৱস অকল এদিনেই নহয়, গোটেই বছৰজোৰা গোটেই দিন আচলতে বিশ্ব পৰিৱেশ দিৱস পালন কৰিব লাগে। তেতিয়াহে আমাৰ এই পৃথিৱীখন সেউজীয়া হৈ থাকিব আৰু আপুনি জীয়াই থাকিবলৈ আপোনাক গছ লাগিবই। গছ যেতিয়া নাথাকিব তেতিয়া আপুনিও নাথাকিব। গতিকে গছ ৰুৱক আৰু আপুনিও বাচি থাকক, কাৰণ আপুনি এৰি দিয়া কাৰ্বন ডাই অক্সাইড গছে গ্ৰহণ কৰে। গতিকে সেই গছ আপোনালোকে ৰুব লাগিব। আপোনালোকে জানেই ক'ভিড-19ৰ সময়ত কি ধৰণে অক্সিজেনৰ অভাৱত মানুহৰ মৃত্যু ঘটিছে। গতিকে সেয়েহে আমি যদি এই গছ ৰুওঁ তেতিয়াহ'লে হয়তো আমি ফ্ৰেছ অক্সিজেন পাম আৰু আমিও খুব সুন্দৰকৈ এটা সুন্দৰ পৰিৱেশৰ মাজত থাকিব পাৰিম। গতিকে সকলোৱে গছ ৰুৱক আৰু পৃথিৱীক সেউজীয়া কৰি তোলক। তো ফ্ৰেণ্ডছ চাওক, এনেধৰণে আমি গছ পুলি ৰুই আছোঁ। ফ্ৰেণ্ডছ, এদিন এই গছপুলিবোৰ ডাঙৰ হ'ব, ছায়া দিব আৰু পৃথিৱীখন সেউজীয়া কৰি তুলিব। কি সুন্দৰ পৰিৱেশ বিৰাজ কৰিব।